হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্লগলৈ। আমাৰ পৰিয়ালৰ ফালৰ পৰা আপোনালোক সকলোলৈ দুৰ্গা পূজাৰ শুভেচ্ছা থাকিল। এতিয়া আমি পাইছোঁহি মৰাণ। আমি আহিছোঁ পূজা চাবলৈ মৰাণলৈ। এইফালে দেউতাই মানে কি ল'ম ঘৰতে প্লেনিং বনাই আহিছে। এতিয়া বাপেকক কৈ আছে ইটো ল'ম সিটো ল'ম। আমাৰ মৰাণৰ হনুমান মন্দিৰ। ইমানে গাড়ীৰ ভিৰ মানে আমি ৰখি আছোঁ, মাজতে আমি ৰখি আছোঁ। এইফালে দুৰ্গা মা দৰ্শন কৰিবলৈ আমি ইয়াতে গাড়ীখন ৰখাম। এইফালে বাপেক পুতেকৰ মৰম মানে টাউনতো নেৰিছে আৰু। মৰম নহয় বাপেক পুতেকৰ। এয়া বেটাই মই গ'লোঁ ওচৰলৈ। দেৱী দৰ্শন কৰাৰ পিছত আমি মৰাণৰ ষ্টেচনলৈ গ'লোঁ। ষ্টেচনত মানে প্ৰতি বছৰে যাওঁ, মানে বিয়া যিমান বছৰে হ'ল আমি তালৈ যাওঁৱেই আৰু মানে ফটো একপি হ'লেও মাৰোঁ। মানে খুব ভাল লাগে। আমি তাৰমানে যিমান বছৰ হ'ল, এতিয়া মোৰ বিয়া যিমান বছৰ হৈছে মানে তাত প্ৰতিটো মানে পূজাতে ফটো মৰা হয়ে। মানে মোৰ ট্ৰেইন ষ্টেচনৰ ওচৰতে থকা দেৱী মণ্ডপ, আমি তাতো এবাৰ সোমালোগৈ। তাৰ দেৱী মণ্ডপলৈ যোৱা ৰাস্তাটো খুবেই ভাল লাগিছিলে, লাইটিংবিলাক। প্ৰায় মানুহে সেইডোখৰতে পূৰা ফটো মাৰিছে আৰু। ষ্টেচনৰ ওচৰত দেৱী দৰ্শন কৰি আমি উভতি আহি থাকোঁতেই লগ পালোঁ বাহঁতক লগ পালোঁ। এয়া বা ভাগৰ বেটাটো।
তাতে অলপ দেৰি ৰখাৰ পাছত বায়ে ক'লে হৈ আমি যাওঁ বিশালত কিবা কিবি চাওঁগৈ বুলি। বিশালত যাওঁ বুলি প্লেনিংটো লাহে লাহে বনাইছোঁ আৰু মানুহকেইজনৰ বৰ এটা যাবলৈ মন নাই। তাত বহুত দেৰি ৰখি থাকিব লাগিব, ইমানেই ভিৰ নহয়, পইচা দিয়াত বহুত দিগদাৰ হয়। কাউণ্টাৰতে মানে বহুত দেৰি লাগে, সেইটো কাৰণে মানুহকেইজনে একেবাৰে যাবলৈ মন নাছিলে। মানুহজনে মানে কাউণ্টাৰত ৰখাটো একেবাৰে বেয়া পায়, সেইটো কাৰণে মোক কৈছিলে তুমি ৰখিবা দেই পইচা দিবলৈ বুলি। সেইটো কাৰণে মই হয় নি বুলি ক'লোঁ। এইফালে চবফালে বস্তু লোৱাত ব্যস্ত, মই ভিডিঅ' কৰাত ব্যস্ত। বাইকখন ইমান মৰম লাগিছিলে। বাৰ্বি হাউচ মৰম লাগে দেখিলে সৰু সুৰা বস্তুবোৰ। এতিয়া চবেই বস্তু লোৱাত ব্যস্ত, মই বেটাক লৈ বহি আছোঁ আৰু বেটাটো পূৰা টোপনি ধৰিছে, তাৰ মাকক বিচাৰি ফুৰিছে। এইফালে মাকে বস্তু চাই আছে। বায়ে মানে দেৱী দৰ্শন কৰা নাছিলেই, ইমানেই ভিৰ আছিলে, মানে দেৱী দৰ্শন কৰাই হোৱা নাছিলে। সেইটো কাৰণে এতিয়া আহিছে দেৱী দৰ্শন কৰিবলৈ। বেটাকেইটাকো এবাৰ দৰ্শন কৰাই দিয়ে। দেৱী দৰ্শন কৰাৰ পিছত অলপ দেৰি বা তাতে ৰখিলে, আমিও অলপ দেৰি ৰখিলোঁ। ৰখাৰ পিছত বায়ে ক'লে এবাৰ ঘৰলৈ যাওঁ, বেটাটো খুব টোপনি ধৰিছে। সেইটো কাৰণে বাহঁতি ক'লে যে ঘৰলৈ যাওঁগৈ। কিন্তু আমি ভাবিলোঁ ভাতটো বনাই থৈ অহা নাই, সেইকাৰণে হোটেলতে খাই যাওঁ বুলি ভাবিলোঁ। বায়ে কিন্তু নাখায়, কাৰণটো হৈছে বায়ে মানে ঘৰত হাঁহ মাংস, যোনটো প্ৰসাদ দেৱীৰ মানে বলি দিছিলে, তাহাঁতৰ হাঁহ বলি দিয়ে, সেইটো কাৰণে হাঁহ মাংস বনাই থৈ আহিছিলে। সেইটো কাৰণে তাই হোটেলত নোসোমাওঁ বুলি ক'লে। এতিয়া আমি দেৱী দৰ্শন কৰি বাহঁতি ঘৰলৈ গুচি গ'ল। আমি এতিয়া হোটেলত আহি সোমাইছোঁহি। মোৰ লগৰ ছোৱালী মানুহজনে খুলিছে হোটেলখন। ইয়াতে আমি এতিয়া অৰ্ডাৰ দিলোঁ আৰু অৰ্ডাৰ দিয়াৰ পাছত এতিয়া ৱেইট কৰি আছোঁ কেতিয়া খানা আহিব, আমি কেতিয়া খাবলৈ পাম। পেটে খুব কলমটিয়াইছেও। বেটাই কৈছে যে খুব টোপনি ধৰিছে, তাৰ কিন্তু খাবলৈ মন নাই। এতিয়া পূৰা ৱেইট কৰি আছোঁ, মানে ৱেইটটো কৰিবই লাগিব, মানুহ পূৰা ভিৰ। এয়া আহি পালেহি খানা, আমি খাবলৈ ষ্টাৰ্ট কৰিছোঁ আৰু মই ফাৰ্ষ্টতে ভিডিঅ'কে কৰি লৈছোঁ। পূজা চাই মেলি খাই বৈ এইবাৰ ঘৰলৈ বুলি ৰাওনা হ'লোঁ। আমি খটখটি দি আহিলোঁ। এতিয়া আমি পাইছোঁহি অইলৰ কলনীৰ ওচৰত পাইছোঁহি আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদিহে মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ বাবে আপুনি চাইছে, তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই।